হেল্ল' দোস্ত, বৰষুণ দি আছে, বতৰটো এই ৰ'দৰ পাই ধুনীয়াকৈ মানে অলপ সেমকা আহিছে, বতৰটো ভাল কৰিছে। আৰু বৰষুণ মানে কি জানেনে, অক্টোবৰত যদি বৰষুণ আহে এই মানে মোৰ জন্মদিন। আজি 1 অক্টোবৰ, আজি বেলেগ একো নাই, আজি হ'ল মোৰ জন্মদিন। তাৰপিছত পুৱা আহিলোঁ, অলপ বজাৰ কৰিলোঁ, এতিয়া ঘৰকলৈকে যাই আছোঁ। মানে টাইম দেৰিয়ে হ'ল, এইখিনি নিলিহে ঘৰত মানে জন্মদিনৰ আয়োজন হ'ব, কিন্তু মানে লগৰ কেইটামানক মাতা গৈছে ভাত খাবা, টাউন আহিব, কিন্তু বাজাৰ যায়ে বনাই। আৰু গাইজ আমাৰ কি জানে না, বাইদেউই মই এটা বেলেগ কথা কওঁ তাৰমানে আপোনালোকক, বাইদেউই মোক ছাৰপ্ৰাইজ দিয়াৰ কাৰণে কিবা প্লেন কৰিছে। প্ৰত্যেকবাৰ কৰে, লাষ্টত সেই ছাৰপ্ৰাইজটো যায় মই হিনবা লগা হয়। গেছাই বাজাৰ নাহা এক পৰ গৈছে নাহালা কৰাতে ক'ৰবাত কিবা গাইছ এতিয়া কিবা আধা কোৱা হৈছিল। তাৰমানে কি জানে না, আমাৰ বাইদেউে প্ৰত্যেকবাৰ জন্মদিনত মই ছাৰপ্ৰাইজ প্লেন কৰে। ছাৰপ্ৰাইজটো যায় কি হৈ জানে না, মই আনিব যাব লগা হয়। তাই তাৰমানে যিটো প্লেন কৰে সেইটো নহয়, কাৰণ তাই গাড়ী চলাব নোৱাৰে না, নহ'লে মোকে পঠাব লগা হয়। পঠালা কিবা এটা মানুহ এটাই বস্তু এটা দিব, যা লৈ আগে সেনা আনকৈ কৈ উঠি মানি থৈ ধৰক, মোক কৈয়ে দিলা বোলে অমুক আছিল ন, বোলো অমুক আছিল নেকি, সেনা আনকৈ ক'লে তাৰমানে মোৰ ছাৰপ্ৰাইজটো ভাঙি যায়। আজি কি জানে না, আজি ছাৰপ্ৰাইজ দিব মানে চাগে কি দিব নাজানো, কেক এটা অৰ্ডাৰ দিছে আমাৰ বাইদেউ আৰু মামাৰ বাইদেউ চিম্পি বাইদেউ দুয়ে। কিন্তু মানে কেকটো কি দিছে নাজানো, মই জানো যে এটা কেক অৰ্ডাৰ দিছে, কিন্তু কেকটোত কি দিছে নাজানো। কিন্তু কেকটো যেতিয়া দেখাই দিছে মোৰ ভাল লাগি গৈছে, মই তেতিয়াই ছাৰপ্ৰাইজ হৈ গৈছোঁ, ভাল লাগছে। ধন্যবাদ বাইদেউ। মানে কেকটো আপোনালোকক দেখাই আছোঁ, ধুনীয়াকৈ বনাইছে। মানে মই যি বস্তু ভাল পাওঁ তাৰ ওপৰত থেমটো দি কিন্দাই বনাইছে কেকটো, বঢ়িয়া লাগছে কেকটো। এটা পিছত আছে থৈ দিছোঁ, আপোনালোকক দেখাই আছোঁ ৰ'ব। খাৰ জন্মদিন এইকোনি মিলাইছে আহি গাইছ, ঘৰ আহি পালোঁ, বজাৰখিনি দিলোঁ, এতিয়া অলপমান গা ধুম আৰু এহুন বেবী শুনাইছে বেলুন মানে এন্থৰ কাৰণে আনিছোঁ। মোৰ জন্মদিন বুলি নহয়, এহুন এগলাখান এহুনৰ কাৰণে, এহুন ভাল পাই না, এই গতিকে এহুনৰ কাৰণে প্ৰত্যেকবাৰ আনি দাং না নাই প্ৰত্যেকবাৰ বেলুন। অঁ কি কি কৈছা? মালা ওলাব অ' ৰখ অ' বেবী, গৌৰৱ তোৰো জন্মদিন আহিলে কি খুৱাবি কওঁ? নেক্সট শনিবাৰ? বাপৰে, নেক্সট শনিবাৰ হ'লে এটা হ'ল না নাই তোমাৰ? হে গাইছ, এতিয়া মই সেৱা কৰিব লাগে, মই অলপমান আউট অফ ড্ৰেছত আছোঁ। নে গা ধুম, গাটো ধুই সেৱাটো কৰোঁ। ইয়াতে জেঠি বঢ়িয়াকৈ শৰাই দিছে, এইটো আমাৰ নামঘৰত ইয়াতে মই সেৱা কৰিব যাং না নামঘৰত আৰু সদায় মই তাৰমানে কি, মই এনেকৈ নামঘৰত সেৱা কৰিব আৰু নাই, মানে ভিতৰত সোমে মই সদায় ওলাই গ'লে এইখিনি জেগাত সেৱা কৰি যাওঁ, এইখিনিৰ পাই এই চেৰিকেইটাৰ পৰা সেৱা কৰি যাওঁ। আৰু এইটো গৌৰৱ কেনাই ফুল কেনাই আছে আৰু গাইছ এগলাখান ফুল মোৰ শুনি একডাল গোলাপ, এইখিনি ফুল, এই ফুল। আৰু গাইছ মোৰ ৰ'বা, মই মোৰ 2022 না 21 জন্মদিনত একডাল ফুল ৰুইছিলোঁ, দেখাই আছোঁ ৰ'ব ফুলডাল। মানে সেই এখিনি জেগাত আছিল ফুলডাল, এইখিনিত সেই এইটো দি আছিল ফুলডাল। তাৰপিছত মানে গাড়ীখন থোৱাৰ কাৰণেও কিবাক দি ৰুই দিছোঁ এদলা ফুল, এদলা মানে উঘলি আনি ৰুই দিছিলোঁ না, মৰিব বুলি ভাবিছিলোঁ, কিন্তু বাচিছেচোন, এই পখাৰিছে এদলা ফুল। আৰু এইবাৰো মানে গাছ ৰুব লাগিব জন্মদিনত, কিন্তু কথাটো হ'ল কি, এই বতৰত গাছ ৰুলে মৰি যাব, ঠাণ্ডা গৰম পৰি আছে না, মৰি যাব। আৰু এগলাখান ফুল ফুলি আছে, এগলাখান গোলাপ। গাইছ আমাৰ হুতমা টেঙা কিনকে লাগছি চাক, এই হুতমা টেঙা আমাৰ ঠগিত দিবা লাগে। আশা আছে নেকি? আশা আছে হ'লে খাই ভাল পায়। আৰু ইয়াতে বাইদেউ বনাই আছে, কেনাই কি চাই বেগে চা গাইছ, গা চা ধুই ৰেডি, অলপমান খাইছোঁ আৰু এই আমাৰ ৰান্ধি আছে এতিয়া। তাই ক'ব পাৰিছে যে বগা পৰি থকাতে ভিডিঅ' কৰিছা, অলপ ৰঙা পৰি থকাতে দি
গাইছ এটা কথা কওঁ দিয়ক মই মাংস সকলোৱে খাইছোঁ আৰু ব্ৰইলাৰ কিন্তু আমাৰ এই সদ হৈ দিয়ক মই এইটো ক'লোঁ আৰু আমাৰ এই দৰে নহয় মই ক'তো খাই নাই আনান মাংস এই ভাল হয় সদ হয় আৰু লগত আছে তৰা কেনা আৰু তৰাৰ সিদিনা জন্মদিন গাল মই যাবা নাপালোঁ মানে মোৰ কিবা কামৰ ব্যস্ততাৰ কাৰণে যাবা নাপালোঁ বুজা পাইছ হে পিছত গেলি নাই হ'ব না আমাৰ তাকে এতিয়া এই মাংস আছে ইয়াৰ পিছত যদি আৰু 10টা মানুহ আহে কৰাই দি দিবা লাগিব গাইছ ৰ'ব মই নামঘৰত সেৱাটো কৰি লওঁ বাৰ্থডে গিফ্ট দি সেইটো নেকি বাৰ্থডে গিফ্ট দি আপেল আক্কামাৰ মাজি অ নহয় আপেলটো আক্কামাৰ মাজি ইনকে তেতিয়া আপেল হ'ব আপেলটো যদি আক্কামাৰ মাজি নিয়ৰ তুমি যি আপেলটো আক্কামাৰ মাজি তেতিয়া আপেল হ'ব হাও এইটো ল মদৰ বটল লাগি থেংক ইউ হিন্দু তুমি মোৰ কাটি দিয়া এগলান কি গান চান মজা মাৰিছি টুপি আনা নাই এটা বান্দাৰ টুপি পিন্ধু নাকি হে বান্দাৰ টুপি এইটো আমাৰ লাজ কৰা ল'ৰা মেকআপ কৰি আহিছি টুপি ডি এল এটৰ ষ্টুডেণ্ট কিয় কাগজৰ বনবা নৰ নিপুই বনক লাগি এটা টুপি ওপৰত থাকিব তিয়ালামটো ওপৰত থাকিব জোঙাটোৰ ওপৰত গাইছ আমি এতিয়া কেক কাটবা ৰেডি কিন্তু কেক মোৰ হয় এহুন কাটব মই ইয়াক ট্ৰেন্সফাৰ কৰি দিছোঁ এহুন দয়ে কাটব কেক এহুন কাটব দেৰি আগৌ ভুলে করছে না কে কানবা যায় গম পাইছে এনা কিবা বলি ও গাড়ি এক তো মারবা লাগছিল দে কাটা বাহ ব্লগ বানাইছি গাইস আমি কেক কাটি দিই হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে ডিয়ার হ্যাপি বার্থডে টু ইউ দেখো আমার কেক কাটা হলো বাবা কাকুইরা কাকুইদি যা অলপ পিছত খাবা পিছত দবাই খাবা আরে উদা মতে হা খাদ হইব তাই হা হ্যাপি বার্থডে থ্যাংক ইউ মামা কি লয় এটা গিফট এটা মোর গিফট গিফট খুলি দি তুই কর তুই বল আমি ভিডিও করি নিজে বল আমি ভিডিও করি গিফট দিয়া আরে লগা আছে হুনছিন মাই কত বলি কত দে কিবা কো নেন জুম করে দেখাবো দেখো মামা কেক কাটা হলো বাবা কাকুইরা কাকুইদি যা মুখখান মেল দে অলপ পিছত খাবা পিছত দবাই খাবা আরে উদা হ মতে হা খাদ হইব তাই হা বাচ্চালা গেলি আর খানা জি সুরিয়ে খানান এক মাহা রাতুল্লাহ কি বিয়া বনাই দিছি গিফট দিবে আইছি দোকানি ঘৰত দি গেছি কি রাতুলে নাকি কি দেন স্মাইল দি দাই কোনি ও ওয়াইডলি ওয়ার আমি ব্লগার আমি রিলস না বানা 30 সেকেন্ডর মই ব্লগার নয় না বাপরে
মহিন্দ্রা যদি চলবা পারবি পারি খুলে এ আমার বাবুক দিয়ে খান বাবুই জানো ইমান মামা ভাগিন কাটা যোৱা কাম কথা নিয়রক দি গাড়ী দিয়া নহয় চলি বলি পারবো লাগে চলিক লগে এই বঢ়িয়া লাগছি ও মজা চার্জ আছে দে মজা লাগছি কক লগি যাব এ মোক কইবি না আজি ঘৰক লগি অ দেউ আর রাতুলে নাই দিয়া নাই মই দিছো মুটি পঠাইছি নেকি না দাই কেক দিয়া কাটে জিন্দি কেক দি চলি কেটা তই কাটে কেকটো খাই দিয়া যা এই ওরা কেন কেকটো কাটি কাটি দি চব পেলা হয় হয় ইনকে চল কেনা আইছি যুবরাজ নিপু আগে খাইছি নিপু কেনা পপ ও বঢ়িয়া মহেশ বঢ়িয়া না এ চিন্ময় কি অ তে লগৰ চলি কৈ দিও আমি না কাটাতে বুঢ়া হতে বুঢ়া বুলি কৈছো অ ইয়াতে নৱজিত দেখা আছে আমি নৱজিত নাখাম এইটো নৱজিত এইটো আমি দুয়ে খাই কিনে পাঠশালাক যাব লাগে আমাৰ কাম আছে পাঠশালাত মাছ আৰু মাংস কেনা হৈছে আমাৰ বাইদেউ বনাইছিলে মানে বুধবাৰ আহিছে মাছ আৰু মাংস অ নিপু ক কেনা হৈছে বঢ়িয়া হৈছে না অ বৌ বনাইছে বাজাৰ মই কৈছো বাজাৰৰ ওপৰতো ডিপেণ্ড কৰে কি কিয়া দেখা নাবে নাকি না প্ৰথমতে অ মই অলপ মাংস খাই কিনতে ক কেনা হৈছে কেনা বঢ়িয়া না দাদা হক আরে ওনেতে বসি সেকেন্ড বা 3 নম্বর পার্টি কেনা আইছি ক মাছুমাই ক ভালো আছি না তোরা হ্যাঁ ডিম্পি ফরমাই ভাগর ভাগ এতু পাপার ভালো নাই নাকি সাং আর বদ্দেবতে কেনা আইছি বঢ়িয়া আইছি না দে কিবা কো দে